এইটো চাওক ফুল এইটো ডাঙৰ ফুল তো পাই গ'লে আমি বাখৰ বেঙেনা এইটোৱে Hey, what's up, beautiful people? কি হাল চাল চেষ্টেকাল একচুৱেলি এইটো মোৰ ডাইলগ নহয় এইটো হয় জেছ পাজি ইমানে ব্লগ চালোঁ মানে ব্লগ মানে মই বহুতৰ মানে ষ্টাৰ্টিং যোনটো লাইন কৈছোঁ বহুতৰ মোৰ মুখস্থ হৈ গ'ল জেট প্ৰভুজত জেছ MSK এভৰিথিং মুখস্থ হৈ গ'ল ইমানে ব্লগ চালোঁ এনেকৈ ইনস্পায়াৰো হ'লোঁ সিহঁতৰ পৰা ইনস্পায়াৰো হ'লোঁ আৰু একচুৱেলি এইটো ক'ব নোৱাৰি সিহঁতৰ ডাইলগটো কাৰণ কপিৰাইট পৰি যায় তো সেইটো কাৰণে আজি ষ্টাৰ্ট কৰিছোঁ ব্লগটো সেই হোৱাটছআপ গাইড দিছোঁ মিনময় MBG তো পুৰা জছত মানে পাটচাকো এডোখৰ হিষ্টৰিকেল প্লেচ লাষ্ট টাইম খালি মোৰ হিষ্টৰিকেল প্লেচৰ মানে কথা কওঁতে অলপ ভুল হৈ গ'ল তো সেইটো কাৰণে চৰি আকৌ এবাৰ চৰি সেইটো প্ৰিপেয়াৰ হৈছোঁ কমপ্লিট প্ৰিপেয়াৰ হৈছোঁ বা তাৰ ওচৰত যদি কোনোবা মানে এনেকুৱা অলপ জ্যেষ্ঠ যদি মানুহ পাওঁ মানে যোনে জানে হিষ্ট্ৰিটোৰ বিষয়ে সেইজনক মানে সুধিম কিবা কিবি যদি নেপাওঁ মই নিজে যিমান প্ৰিপেয়াৰ কৰিছোঁ ইমানখিনি আপোনালোকক জনাম আৰু মেইনলি মই দেখা নাই জেগাডোখৰ মানে আজিলৈকে মই শুনি আছোঁ ইমান দূৰো নহয় ইয়াৰ পৰা মেবি খুব বেছি 18 কিলোমিটাৰমান হ'ব 18 কিলোমিটাৰ এটা লগৰ এটা আছে দীপক বুলি তাক লগ ধৰিম তাক লগ ধৰি দুটা যাওঁ আমি চিধাৰ পৰা ডাইৰেক্ট গৈ পাটচাকো বকথা লেটছ গো তাকে বহুত ভাবি মেলি ওপৰত পুৰা ডাৱৰ সেই ডাৱৰৰ কাৰণে আমি ভাবিলোঁ গাড়ীত যাওঁ বুলি তো ইয়াত গুৱাহাটীত জেটকে বাদ গাড়ী উঠি আছে তাতে আমি পাই গ'লোঁ সেই চেপনৰ দলং সোমাতে যোনখন দলং পাই এখন তো ইয়াত পাই গ'লোঁ ইয়াৰ মানে আমাৰ মৰাণৰ পৰা চেপন আপোনাৰ 9 কিলোমিটাৰ হয় আৰু ইয়াৰ পৰা আপোনাৰ বকথা বুলি আছে বকথালৈকে যাওঁ আমি বকথাত মই কৈ দিছোঁ আপোনালোকক এতিয়াই আমি যাওঁ বাখৰ বেঙেনা বুলি এজোপা মানে পূৰা হিষ্টৰিকেল গছজোপা চাবলৈ তো যিমানখিনি মই প্ৰিপেয়াৰ কৰিছোঁ আপোনালোকক মই জনাম সেইটো গছজোপাৰ বিষয়ে আমাৰ লগত আহিছে আমাৰ বিতুপন ইয়াৰ জ্ঞানদীপ তো আমি গোটেইকেইটা যাম গৈ পিনে বাখৰ বেঙেনা চাম মই যোৱাই নাই আজিলৈকে ইমান ওচৰতে হ'লেও যোৱা নাই তো ভাবিলোঁ যে তালৈ গৈ আহোঁ বুলি আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ ভিডিঅ'ত যে কেনেকুৱা গছজোপা কি তো তালৈ যাওঁ এতিয়া পামগৈ ইয়াৰ আগত গৈ আৰু এখন দলং আছে দলংখন এতিয়া বনালে হয় নাই পকা দলংখন পকা দলংখন বনালে কিন্তু আগতে বহুত ৰিস্কি আছিলে মানে এখন বহুত বছৰ হ'ল বনাই এতিয়া লাহে কমপ্লিট হৈছেগৈ আৰু তো এখন ক্ৰছ কৰি পিনে পাটচাকো পাই পিনে ডাইৰেক্ট আমি বকথা যাম তাক উঠাই পিনে এইখন ব্ৰিজ আগতে তলত আছিলে ব্ৰিজখন এখন কাঠৰ ব্ৰিজ এখন আছিলে সেইখন আছিলে আগতে কাঠৰ ব্ৰিজ পুৰা ৰিস্কি আছিলে এখন চব পাটচাকো তিনিআলি আমাৰ পাটচাকো মেইন মানুহ দীপক হাই কৰি দিয়া আৰু তো ইয়াৰ পৰা কিমান হ'ব 7 কিলোমিটাৰ এবাৰ 7 কিলোমিটাৰ বাখৰ বেঙেনা চিকাৰ পৰা আহি পিনে যদি আপুনি চিধা আহি পিনে দুটা ৰাস্তা পাব এনেকৈ তিনিআলিতে পাব তিনিআলিটোৰ পৰা লেফ্ট চাইডে যাব ইয়াত বৰ্ড এখন দেখিব এনেকৈ লেফ্ট চাইডে যাব হেৰিটো ওলাবগৈ কৈ দিয়া এতিয়া ওলাবগৈ এইপিনে গ'লে সোণপৰা নাযায় আপুনি ৰাইট চাইডে ৰাস্তাতে সোমাই দিব তেতলি তল বুলি কয় তেতলি তলৰ পৰা ৰাইট চাইডে এইটো গাড়ীত সোমাই আছে এটা আমি আহিছোঁ এইটো চাইডে এইটো এইফালে এইপিনে গ'লে চিধা চেপন পাবগৈ এইপিনে সোণপৰা আৰু ৰাইট চাইডে সোমাই দিলে বাখৰ বেঙেনা তো সেইটো দূৰত দেখি আছোঁ বাখৰ বেঙেনা আমি তাৰ ওচৰলৈকে যাম এতিয়া ইয়াৰ পৰা আমি বেঙেনা এটা দেখিলোঁৱেই এইটো বেঙেনা খাব নোৱাৰি এইটো বিষাক্ত হয় আৰু যোনে মানে ইয়াৰ পৰা তাতো কৈ আছোঁ আপোনালোকৰ গোটেই ডিটেইলছটো তো পাই গ'লে আমি বাখৰ বেঙেনা এইটোৱে ইয়াতে ফ্ৰণ্টত আছে নামঘৰ এটা আছে লিখা আছে কেন্দ্ৰীয় নামঘৰ বাখৰ বেঙেনা স্থাপিত 2011 তলৈ সোমাই আহিছোঁ ইয়াত দুজোপা আছে এজোপা আৰু সেইপিনে এজোপা আছে পুৰা ইমান ডাঙৰ বেঙেনা গছ মই মানে জিন্দগীত দেখাই নাই চ' বহুত ডাঙৰ শিপা ইয়াত সৰু ফুল লাগি আছে চাব পাৰে চুতীয়া ৰাজত্ব আছিলে আপোনাৰ 1200 খ্ৰীষ্টাব্দৰ পিছত যদি আহোম ৰজা আহিলে তো আহোম ৰজা মানে ভাগ কৰি দিয়া হ'ল যে এইটো চিন হিচাপে মানে ভাগ কৰি দিয়া হ'ল যে এটা চাইডে এনেকৈ তহঁতৰ ৰাজত্ব এটা চাইডে আমাৰ ৰাজত্ব বুলি তো চুং মুং দিহিঙা আহিছে এতিয়া আহোমৰ ৰজা এই গছজোপা মানে গোটেই ভাৰতত ক'তো পাবলৈ নাই কিন্তু চীন দেশত বহুত আছে এই গছজোপা মানে অকল ইয়াতে আছে বকতা গাঁও বুলি কয় এডোখৰ বকতা গাঁৱতে আছে অকল এই গছজোপা বেঙেনাটো বিষাক্ত এইজোপা পুৰা কাঁইট আছে সেইকাৰণে মানে কেকটাছ জাতীয় গছ বুলি ধৰিব পাৰি এডোখৰ আৰু অলৰেডি মোক কাঁইটে অলপ খুচিলে বাৰু ইয়াতে এজোপা সৰুকৈ গছ এজোপা আৰু এজোপা লাগিছে গছজোপা শিৱসাগৰ টাউনৰ পৰা 18 কিলোমিটাৰ আহিলে এই জবলা টিং বুলি কয় গাঁওখনৰ নাম তো ইয়ালৈ আহিলে এই শিৱসাগৰ এডোখৰ পাব
গছজোপা বয়স মানে 700 বছৰ বুলি অনুমান কৰা হয়, কিন্তু ৰিচাৰ্চ কৰিছিলে বীৰবল চাহানী ৰিচাৰ্চ অফ পলিঅ'বটানী বুলি এটা ইনষ্টিটিউটে ৰিচাৰ্চ কৰিছিলে। ৰিচাৰ্চ কৰোঁতে গম পালে যে গছজোপা হৈছে আপোনাৰ 580 years 2014 হৈছিলে, আৰু এতিয়া হৈ গ'ল 2022, মানে এইকেইটা বয়স হৈছে 586 years। বহুত পুৰণা এজোপা গছ, 586 yearsৰ গছ, একদম আহোম ৰজা চুতীয়া ৰজাৰ দিনৰ গছ। বাখৰ বেঙেনা আহিব আপোনালোকে ইয়ালৈ, এডোখৰ বহুত হিষ্টৰিকেল প্লেচ, চাই যাবহি। বহুতো আহে মানুহ ইয়ালৈ, বহুতো মানুহ চাবলৈ আহে, কিনাকে থোৱা নাই এতিয়ালৈকে। তেতিয়া চফাকৈ ভালকৈ থোৱা হয়, তাৰমানে আৰু পৰ্যটক আহিব ইয়ালৈ। ইমান ডাঙৰ বেঙেনা গছৰ এইটো এটা কুণ্ডা। আহিব বুলি আশা কৰিলোঁ আপোনালোকে ইয়ালৈ, আহিব ইয়ালৈ এবাৰ চাই যাব সেই গছজোপা। ইমান ডাঙৰ বেঙেনা গছ দেখিব আপোনালোকে আচৰিত হ'ব পাৰে। আজি বতৰটো অলপ বেয়া কাৰণে ইমান তাৰমানে ভালকৈ জিলিকা নাই গছজোপা, কিন্তু ৰ'দ দি থাকিলে আৰু ধুনীয়া লাগে গছজোপা চাই। তো আহিব বুলি আশা কৰিলোঁ আপোনালোকে ইয়ালৈ। পাৰ হ'ব নালাগিছিলে একচুৱেলি, মই আপোনালোকক দেখাবৰ কাৰণে পাৰ হৈ গ'লোঁ। তো এইটো এটা ৰুল বুলি নহয় আৰু, ওচৰতে একো মই চিঙা নাই, একো হেৰি কৰা নাই, সেইকাৰণে পাৰ হৈ আহিলোঁ ধুনীয়াকৈ। তো আপোনালোকে চাব পাৰে। এতিয়া চাওক কেইটামান চিনেমেটিক শ্বট মই যিমানখিনি পাওঁ ট্ৰাই কৰিম ভিডিঅ' কেইটামান ল'বলৈ। তো গাইজ এনজয়। আপডাল কৰি থোৱা হৈছে, যিটো ভাৰতত ক'তো নাই, অকল চীন দেশত পাবলৈ আছে। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, চাই ভাল পালে লাইক কৰি দিব, আৰু কমেণ্টত জনাব যে বাখৰ বিষয়ে আপোনালোকে জানে যদি আৰু কিবা। আৰু ইমানখিনি যদি আপোনালোকে আৰু অলপ যদি জানিব বিচাৰে তেনে গুগল কৰিব পাৰে, আৰু হয়তো বহুত ব্লগ আছে এইটো বিষয়ে। ব্লগ কেইটামান চাইছিলোঁ, ব্লগত ইমান ডিটেইলছ নাছিলে, কিন্তু আপোনালোকে গুগল কৰিব পাৰে, গুগলত বহুতখিনি ডিটেইলছ আছে। মই পাৰিলে অলপ দি দিম। আৰু এটা চাওক এটা বেঙেনা লাগি আছে। তো আহিব বুলি আশা কৰিলোঁ আপোনালোকে ইয়ালৈ, আহিব ধুনীয়াকৈ, আহিব ফটো মাৰিব, ইয়াত ধুনীয়াকৈ শ্বেয়াৰ কৰিব, আৰু তেতিয়া মানুহে গম পাব একচুৱেলি। তো সেইটো কাৰণে মই আহিলোঁ ইয়ালৈ আপোনালোকক জনাবৰ কাৰণে। মই আজিলৈকে চোৱা নাছিলোঁ, আজিলৈকে চাওঁ, আজি ধুনীয়াকৈ চাবলৈ পালোঁ। বহুত দিন শুনি আছিলোঁ বাখৰ বেঙেনা বুলি, ধুনীয়াকৈ চাবলৈ পালোঁ। তো আজি ব্লগটো ইমানটোৱে। যদি চাই ভাল পালে লাইক কৰি দিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ বহুতে নাজানে, বহুতে জানে, বহুতে নাজানে জেগাডোখৰ বিষয়ে। তো যিমান পাৰে শ্বেয়াৰ কৰিব। মোক এজন ইয়াতে দোকান দিয়ে। খুৰা ইয়ালৈ কিমান মানুহ আহে এনে দিনটোত? ডেইলি মানুহ আহে ন? ডেইলি কিমান মানুহ আহে? ডেইলি কিমান মানুহ আহে? তোমাৰ আহি থাকে 4খন 5খন গাড়ী লৈ আহি থাকে। এনে চাফা তাফা কৰিবলৈ আহে নে মানুহ আহে নে? কোনে চাই মানে সিহঁতৰ? এই আছে নহয়, এই ঘৰকেইটাত থাকে ন? তাত মানুহ চাবলৈ আহে, চাফা তাফা কৰি থাকে। সেইকেইটা আছে। মোৰ নামটো তোমাৰ প্ৰহ্লাদ। প্ৰহ্লাদ দিহিঙীয়া। দিহিঙীয়া ন? এই বেঙেনাজোপা খাব নোৱাৰি ন? মানে এইটো বিষাক্ত হয়। খাব নোৱাৰি ন? ইয়াৰ পৰা পুলি চুলি নিলেও মানে ক'তো নহয় বুলি শুনিছোঁ। নহয়। তেতিয়াহ'লে বেঙেনা গছ বুলি কেলৈ কয় যদি খাব নোৱাৰি? সেইটো তোমাৰ আগৰ সমস্যা হেৰি দিবলৈ জানি আৰু বৈজ্ঞানিকেও কিবা আৰু জানে নেকি এইটো বিষয়ে? মানে মাৰাপি আছে মানে না মানুহে ইয়াত পূজা পাতল দিয়ে না? পূজা পাতলো কৰে হয় নাই ইয়াত? কেতিয়া পূজা কৰে? মুঠতে এবাৰ বহি এটা ল'ৰা আছিলে দেই, তাৰপৰা ল'ৰাটোক মাকো আহিছিলে। তাৰপৰা মুঠতে ল'ৰাটো মুঠতে একেবাৰে উঠি গ'ল গ'ল মুঠতে উঠি গ'ল মানে এটা বেঙেনা খাই দিলে বেঙেনা? সেইখিনি মোক খাই দিলে ন। কিমান ডাঙৰ ল'ৰা আছিলে? সৰু ল'ৰা। তাৰপিছত তাৰপৰা ঘৰলৈ গ'লে মুঠতে ভালে একো নাই। তাৰপৰা তোমাৰ সেইদিনাখন আৰু তাৰপৰা গোটেই গাটো মুঠতে কেৰা মুঠতে মানে গোটেই গাটো এটাই বেঙেনা খাওঁ বেঙেনা হ'ব গোটেই গাটো। তাৰপৰা তোমাৰ ডিব্ৰুগড় চবত বহুত ঘূৰালে। তাৰপৰা তোমাৰ মুঠতে ইয়ালৈ আহিবলৈ আকৌ পূজা পাতল দিলেতো ভাল হৈ গ'ল। তেতিয়া আকৌ পূজা পাতল দিয়াৰ পিছত এই জানটো কিবা নাম আছিলে, জানটোৰ কিবা কাহিনী আছিলে নহয়, এই জানটো যে এইটো ধনেখনা কেলে কয় ধনেখনা নাও গৈছিলে নে কিবা? মুঠতে ধনৰ নাওখন গৈছিলে আকৌ। তাৰ মানুহ এটাই বোলে ধৰিছিলে, হাতখন ছিঙি গ'ল নে মানুহে মানে সেনেকে নহয়। তাৰমানে ধৰা এটা মানুহটোক বোলে এইফালে বোলে দেৰি যাব পাৰিম সুধিলে। তাৰপৰা মানুহে ক'লে বোলে পাৰিব বোলে। তাৰপৰা তোমাৰ টকা মানে এনেকৈ ধৰণে কাটি দিলে।
Dia masa mana sih mana? Mana kalau bahasa kalau mana aku ni bisa sih. Oh bisa sih. Kalau terlihat. Terlihat kan. Oh terlihat. আৰু হয় এতিয়া বাৰিষা দিন গছ গছনিবোৰ সোনকালে বাঢ়ে তো তথাপিও যদি এইবোৰ মানে ধুনীয়াকৈ চফা কৰি থোৱা হয় ধুনীয়াকৈ যদি হেৰি কৰি থোৱা হয় তেন্তে আৰু ধুনীয়া লাগিব তো মই বহুত হিষ্টৰিকেল প্লেচ এটা বহুত পুৰণা এজোপা বহুত ডাঙৰ হিষ্ট্ৰী এটা লুকাই আছে ইয়াৰ মাজত তো যিমান পাৰে চাফা কৰি থ'ব পাৰিলে আৰু ভাল হয়